ঐ কি হলো কি হলো তো কিয় কান্দি আছ দেউতাই কিবা ক'লে নেকি কি হলো শুন অ' মা মই তোমাক যোৱা হায়াৰ ছেকেণ্ডেৰী দিওঁতে ঘৰত আহি মই কোৱা নাছিলোঁ মোৰ ইংলিছ পৰীক্ষা বেয়া হ'ব মই ফেইল কৰিম অঁ পাই ভগৱানে চকু মেলি চালে কাৰণে তই বাচিলি পূৰা 30 নম্বৰ নহ'লে বাকীকেইটা ছাবজেক্টত ইমান ভাল নম্বৰ ইংলিছতে গেলিলি হয় 70% আৰুনো কি লাগে মোক একো ভগৱানে চকু মেলি চোৱা নাই মোক মই ফেইল কৰিব লাগিছে কিয় অমংগলৰ কথাবোৰ কৈ আছো অ' মা মই ঠিকেই কৈছোঁ এইবাৰ বোলে ফাৰ্ষ্ট ডিভিজন পোৱাবোৰক বোলে স্কুটি দিব আৰু মই যদি সঁচাকৈ ফেইল কৰিলোঁ হয় এইবাৰ স্কুটিখন পালোহেঁতেন কোনে বহীখন চাইছিলে মোৰ নম্বৰটো 30 কৰি দিলে মোক দয়া কৰি মোক 1 নম্বৰটো কটাই দিব পাৰিলেহেঁতেন ঐ পাগল হৈছে নেকি হা কি বকি আছো মই মেট্ৰিক দিওঁতে এনেকুৱা হ'ল মই মেট্ৰিক দিওঁতে লেপটপটো নাপালোঁ এবাৰ স্কুটিটো নাই আমাক দেখোন ই বাইকখন নিম বুলি কৈছিলে মই যে কিমান সপোন দেখিলোঁ কিমান কল্পনা কৰিলোঁ সেইখন চলাই মই ঘূৰি ফুৰিম কি হ'ব সেইখনো নাই এবাৰ কিনে স্কুটি পাব মোৰে ভাগ্য বেয়া চুপ মনে থাক বস্তু পাবৰ কাৰণে পঢ় নিজৰ ভৱিষ্যতৰ কথা নিজৰ কি জানো ভাবিম নিজৰ কথা এইবাৰ হায়াৰ ছেকেণ্ডেৰী দিছে নিয়ে 60% পাইছে তাই দেখোন আহি চলাই ফুৰিব মোক দেখাই সোনকালে এখন বেয়া হ'লে ভাল পাম যদি বেয়া নহয় সোনকালে মই পামচাৰ কৰি দিমগৈ চুপ পাগল হৈছে কিবা এটা কাম কৰ তাৰপিছত তই নিজৰ পইচাই কিনিবি ঠিক কৰিছা দেই মা স্কুটিহে মই গাড়ী কিনিম ঠিক সেইবোৰ স্কুটি বেয়া হ'ব পাৰে ন আমাক নালাগে তেনেকুৱা ন তথাপিও পালে ভাল লাগিলেহেঁতেন আমাক কিয় কৰিলে নাই কিয় দুখ কৰিম নকৰোঁ আমি নিজৰ পইচাই কিনিম পাগল এইবোৰ আজি কথা পাতি থকাতকৈ মোক পাকঘৰত গৈ সহায় কৰ বেয়া পালোঁ বহুত বেয়া পালোঁ অন্তত আঘাত দিছে আমাক নাই নালাগে লৈনো কি কৰিম চলাব ভালকৈ নাজানো কিন্তু ৰিমিয়ে যে পাব ৰিমিয়ে চলাই ফুৰিব হ'ব যা তাইখনতে উঠিম ঐ তই আহিছনে নাই অঁ গৈছোঁ মা